মই পাৰ্চনেল তাৰ মানে কি ক'ম আৰু কেটাৰিং পাৰ্টি মানুহৰ পাৰ্চনেল কেটাৰিং লৈ আহিছে ঘৰৰ পৰা চবকে বিলাই বিলাই। হেল্ল' এভৰিৱান, মই এতিয়া উঠিলোঁ, শুই উঠিছোঁ, চকুটোকো ফুলি আছোঁ। আপোনালোকে গম পাইছে, দেখা পাইছেই, ধৰিব পাৰিছেই। এতিয়া যাওঁ, মই গাটো ধুই লওঁ। গাটো ধুই অহাৰ পাছত অলপ জুইটো সেয়া কৰি লওঁ। গাইছ, এইটো এতিয়া ভণ্টিও উঠিছে। ভণ্টিটো শুইছে, মানে উঠিছে, ময়ো উঠিছোঁ। এয়া জুই সেৱা চেৱা কৰিম। আমাৰ দেউতাই মাংস গৰম কৰি আছে। মা হেপী বিহু। মই এতিয়া পটককৈ মুখখন আৰু গাটো ধুই লওঁ। প্ৰথমতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। মই গা চা ধুই ল'লোঁ, ধোৱাৰ পাছত এতিয়া সেৱা কৰি লওঁ। আমাৰ মেইন কাম এইবোৰেই হয়। গাইছ, এতিয়া ভাত পানী খাওঁ আমি। এইফালে কালিৰ মাংস আছে, এয়াই খাই দিম আৰু ভাত। গাইছ, আমাৰ ঘৰত এনেকৈ এডাল ধুম লৈ মৰাৰ ৰীতি নীতি আছে। মানে যোনবোৰ গছত বান্ধি থোৱা থাকে, মানে ফল হোৱা গছ, সেইবোৰক এনেকৈ ধুম লৈ মাৰিব লাগে। ইয়াৰ অৰ্থ বৰ বিশেষ নাজানো, আগৰ পৰা মানি অহা দেখিছোঁ মাহঁতে, সেইটো কাৰণে আমিও কৰি গৈ আছোঁ। এনেকৈ বোলে ফল মূল মানে কৰিলে বোলে ফল মূলৰ বৃদ্ধি বেছিকৈ পায়। নাজানো কি লজিক আছে, কিন্তু মানিব লাগিব সেইটো। এতিয়া যাবলগীয়া হৈ আছে চবতকৈ ইম্পৰ্টেণ্ট কাম, বা এজনী ঘৰলৈ। বাৰ ঘৰ হৈছে মিছামাৰী যাওঁ। মিছামাৰীত অলপ কাম অলপ আছে, লগতে বা কিছুমান ফাইল চাইলো দিবলৈ আছে। বাৰ অকণমানি ছোৱালীজনী আছে, তাইৰ কাৰণেও কিবা এটা লৈ যাওঁ বুলি ভাবিছোঁ। তাইক কিন্তু চিপছ আৰু চকলেট খাব নিদিয়া, চকোবাই খাব দিয়ে খালি, আৰু চকোবাই দুটামানকৈ লৈ যাওঁ আৰু। তাই বেছি বেয়াও লাগে ন, দাদা বুলি আগবাঢ়ি আহিব, মামা হ'ম। হাঁহি দিয়াচোন। লুকালে। কি হয় সেইটো? কি হয় সেইটো? হয় নেকি? মাছ আনিছে। আচ্ছা গাইছ, আমাৰ চাব পাৰে। গাইছ, এইটো চাওক, বাঁহৰ চুঙাৰ দৈ বুলি যে কয় যে, সেইটোৱে বাঁহৰ চুঙাৰ দৈ। চাওক, ইয়াত দৈ আছে। এনেকৈ যদি চাব পাৰি, এইফালে এনেকৈ চাব পাৰি, দৈ আছে ভিতৰত। আমান বাঢ়িছ, ঠিকে আছে, টেষ্টি আছে কিন্তু, হয়নে? খাইছ না আগতে জলপান? নাই খোৱা? এইটো ফাৰ্ষ্ট টাইম? ভালদৰে পৰীক্ষা দিবি। ডিঙিত লৈ যা, তই এখন। তই বেয়া পাইছ দিয়াৰ কাৰণে? কাকো দিয়া নাই, কোনো ষ্টুডেণ্ট দিয়া নাই, তোকে দিছোঁ অকল। বেয়া পাইছ? এতিয়া সন্ধিয়াই হৈ গ'লগৈ, দিনটো পূৰা টোপনি ভাগৰে লাগি থাকিলে। এতিয়া পটককৈ আইতাহঁতৰ ঘৰৰ পৰা আহোঁ, দেউতা আৰু মই যাম। এনেই যাম আৰু মামাহঁতৰ ঘৰ ন, তাৰপৰা গৈ আৰু আহিম আৰু ইমানেই। চব ফুল গ'ল আৰু আমাৰ দাদা উঠিছে পুৰাপুৰি 4টা বজাত। গাইছ, মামীহঁতৰ ঘৰত আহিছিলোঁ, চাওক কি কি দিছে। এইফালে খাহী মাংস, তাৰপিছত মাছ, দালি, কি খাওঁ, লাবৰা ভাজি, ভাত। এই কি ক'ব, টেষ্টি। খাই লওঁ এতিয়া। মাৰা সৰিবনে? নসৰিলে গাইছ, আহি গ'ল এতিয়া আমাৰ ডাং আহি গৈছে দিয়া। ডাং পাৰা সেইটো পাৰা দেখি পাবনে? তাত সোমাই গ'ল বোলে। সেইটো সেইটো পাৰা। সেইটো হয়নে? এইটোৱে হয় হ'বলে। বগৰী হৈ গ'ল ফাইনেল। সেইটো ওপৰটো তোমাৰহে নাই। কি নদী হে? বুঢ়ৈ নদী। গাইছ, আমি এতিয়া বগৰী খাবলৈ গৈ আছোঁ। এতিয়া বগৰী খাম। নদীয়ে গৈ আছোঁ। নদী বালি বোলে, মানে বালি নহয়, বগৰী। এই মিঠা আছে নাই? যদি মিঠা নাই, এজোপা খালোঁ, এজোপা টেঙা মস্ত। এনেকুৱা যে টেঙা হয়, কৃষ্ণ, গৈ ফাইদা নহ'ব। কিন্তু গৈছোঁ, যদি মিঠা নহয় চাবা। শিয়াল আছে? ইয়াৰ পৰাই চৰে নেকি শিয়ালে? হা?
গাইছ ডেঞ্জাৰ আমি জেগাত গৈ আছোঁ এতিয়া ডেঞ্জাৰ জেগাত গৈ আছোঁ যদি ইয়াত শিয়াল চিয়াল হ'লে তোমাক আগবঢ়াই দিম দেই এইফালে অহা নাই আজিলৈ কিন্তু দেই নদীখন ঘূৰি যায় নেকি ইয়াতে এতিয়া ক'ত সোমাব লাগিব হে দেখিয়ে ভয় লাগিছে এফালে অকলে আহি থাকা নে আহিছানে আখৰা মানে অঁ ক'ত হয় আচ্ছা এফালে অকলে আহিছানে আছি তাই হে তেতিয়াই গৈছে গাইছ বগৰী গছ আহি পাই গ'লো বগৰীহে দেখা নাই খালি মিঠা হয় কোনজোপা সেইটো কোৱা গাইছ বগৰী খাওঁ এতিয়া পাৰিলে বগৰী সিজোপাত ক'ত টেঙা তুমি আৰু লোকেল মানুহ মিঠা বগৰী খুৱাবা যি টেঙা টেঙা বগৰী খুৱাইছে ন এইখিনি কি জেগা এই নদী নে বাগানৰ জেগা এইখিনি সেই বাগান নেকি ওচৰত পাই গ'লে সেই দেখোন গাইছ তাত চাব পাৰে আগফালে ইয়াৰ পৰা জুম কৰি যদি চোৱা যায় তাত মানুহে খেলি আছে মুৰ্গী যুদ্ধ কুকুৰা যুদ্ধ ন সিহঁতে কৈছে দেই মই নাজানো কিন্তু কুকুৰা যুঁজ জানে কি খেলি আছে খালি বহুত মানুহ আছে বহুত বেছি মানুহ আছে গৈ আহোঁ নেকি চাঞ্চতে চাই আহোঁ এয়া মুৰ্গী যুঁজ ন ইয়াত পাৰে হৈ গ'ল তালৈ লগাই নাই দেখোন মুৰ্গী পাই গ'ল মুৰ্গী গাইছ মুৰ্গী পাই গ'ল চলো গাইছ সিহঁতে নামি উঠি গ'ল এইফালে পাই গ'লে মোক কোনে উঠাব এতিয়া মই দেখিয়ে ভয় লাগিছে যিটো গৰা মই যদি যাওঁ সঁচা কথা কৈছোঁ হাঁহিব নাপায় পাৰিলোঁ গাইছ পাই গ'লোঁ ক'ত যাওঁ এতিয়া বগী খাব পাহৰি গ'লোঁ মুৰ্গী জুৰি চাই লৈ ভাল লাগিলে চাই লৈ ৰে গাইছ জীৱনৰ প্ৰথমবাৰ মুৰ্গী কুকুৰা যুঁজ দেখা পালোঁ তাত গ'লে মানুহ চিনাকি পাই গ'লোঁ সিহঁতে চিনাকি মানুহ ওলাই গ'ল তাৰপিছত আকৌ সিহঁতে নিজে দেখাইছে দাদা এইটো ভিডিঅ' কৰা বোলে মই যি গ'লো এটা মুৰ্গী বোলে মজা লাগিলে কোন এইটো মাজলু বুলি এটা গাইছ বগৰী খাব পাৰি কিন্তু বগৰী পকাহে নাই এটা খাই চাওঁ কেঁচা হেল্ল' এভৰিৱান এতিয়া আমাৰ ঘৰৰ ওচৰতে মানে মামা এজনৰ ছোৱালী এজনীৰ তোলনি বিয়া চ' তালৈ খাবলৈ গৈ আছোঁ মানে যাম মই ভণ্টি আৰু ঘৰৰ ওচৰৰ মানে কৌশিক আৰু পিমলি যাব চ' চাৰিজনে ঘৰৰ ওচৰত যিহেতু খাই লৈ পটককৈ গুচি আহিম মানে বহুত দিন বিয়া নোখোৱা দিনো হ'ল লগতে বিয়াও খাই আহিম আৰু লগতে আৰু মাঘৰ বিহু পূৰা এনজয়মেণ্ট ফুল চ' চলি আছে আৰু ব'লত এতিয়া বিয়াখন প্ৰথমতে খাই আহোঁ গাইছ ভোগালী মেলা ভোগালী কৌশিকে মই আহিছোঁ গৈ আছোঁ গান চলা আচ্ছা হাই কি খবৰ ভালনে ভালে এয়া জাষ্ট এতিয়া 1 ছেকেণ্ড হৈছে ভালে খবৰ ভালে গান চাইছা গাইছানে ভাল গাইছানে গাইছ বিয়া খাবলৈ গৈ আছোঁ সেই আগত চাব পাৰে বিয়া এফালে কৌশিক এফালে বিমলিয়া ভণ্টি ভণ্টি ধুনীয়া লাগিছে চুলি মেলি আহিছে একেবাৰে আমি আকৌ ষ্টাইল কৰি আহিব লাগিছিলে ধুনীয়া ধুনীয়া এতিয়া আহি গ'লা বা ধুনীয়া এই ধুনীয়া এই মাছ খাবা নে মাংস খাবা কোৱা এই এতিয়া অফ কৰিব লাগিব বেকগ্ৰাউণ্ড কপিৰাইট লাগিব হাই থেংক ইউ থেংক ইউ মামি কোনে পাই আজি আৰু ন ধুনীয়া লাগিছে আজি ধুনীয়া লাগিছে
ক'ত মাৰিলি ক'ত মাৰিলি হা গৰু মাৰি দিলি মৰিলে নেকি এয়া আহিছো 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 এই ৰখক আহিছো হে ভণ্টি খানা খাব লাগিছে গাইস মই পাৰ্সোনাল ওটাৰ মানে কি কম আৰু কেটাৰিং পাৰ্টি পাৰ্সোনাল কেটাৰিং লৈ আহিছে ঘৰৰ পৰা সবকে বিলাই দিম বিলাই থাকা তোমাৰ ভাত কেটামান দিম ভাত দিছে এই কোনা তুমি এটা খাব পাৰিবা তোমাৰ কাৰণে ইয়াতো বহুত কমেই হা হা এতিয়া যদি মই ডাইট কনসিয়াস নহয় এতিয়া হ'ম এতেলে খাবলৈ বাদেই দিয়া তুমি অকল পানী খা পাৰা হলেতো দিলেই হয় পৰা হলেতো গুচি গলো হয় এই পানী খাই গুচি যোৱা নহলে হলেতো গুচিয়ে গলো হয় এটা নামতো আহিছা বুলি খালা বুলি গম পাব ইয়াত সোমালে টেস্টি ভণ্টি কেনেকুৱা লাগিছে খোৱাত ঠিকে আছে নে কৌশিক ঠিকে আছে নে মোৰ ঠিকে লাগিছে বাৰু দেই খালি আমি অহা দেৰি হ'ল কাৰণ ঠাণ্ডা ঠাণ্ডা হৈছে অকণ এই বেলেগ কথা চলতা হে মোৰতো খানা ধুনীয়া আছে এটা স্পেশালি মোকো দিয়া আকৌ নিদিয়ে নে বাই দে টাটা বাই বাই